শনিবাৰে আবেলি ধেমাজি চিচিবৰ গাঁৱত অসম জাতীয়তাবাদী যুৱ পৰিষদ চিচিবৰ গাঁও আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি মুকুন্দ বৰুৱাই ধেমাজি জিলাৰ তৃতীয় এটা সংৰক্ষণমুক্ত বিধানসভা সমষ্টিৰ লগতে চিচিবৰ গাঁৱত উপজিলা হিচাপে ঘোষণা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জ্ঞাপন কৰি কয় যে চিচিবৰ গাঁৱৰ উপজিলা কাৰ্যালয়সমূহ চিচিবৰ গাঁৱতে স্থাপন কৰিবৰ বাবে দাবী জনায়। লগতে অহা সোমবাৰে ধেমাজি জিলা আয়ুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ধেমাজিৰ তৃতীয়টো বিধানসভা সমষ্টি চিচিবৰ গাঁও সংৰক্ষণমুক্ত কৰাৰ লগতে চিচিবৰ গাঁওক উপজিলা হিচাপে ঘোষণা কৰাৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ চিচিবৰ গাঁও আঞ্চলিক সমিতিয়ে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ তথা অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ চিচিবৰ গাঁওখন এটা ঐতিহাসিক অঞ্চল, অতি পুৰণি অঞ্চল, এই অঞ্চলটো এতিয়া উপজিলা হিচাপে ঘোষণা কৰাৰ পিছত সম্পূৰ্ণ মধ্যস্থল হিচাপে পৰিগণিত হৈছে। গতিকে সকলো ফালৰ পৰা এটা মাছমজিয়া ঠাই হৈ পৰিছে। গতিকে আমি চিচিবৰ গাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটাই অনুৰোধ জনাইছোঁ যে চিচিবৰ গাঁও উপজিলা হিচাপে ঘোষণা কৰাৰ পিছত আমাৰ চিচিবৰ গাঁৱত যি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আছে তাতে আমি জিলাৰ যিসমূহ কাম কাজ হয় সাধাৰণতে সেই কাম কাজসমূহ প্ৰথম অৱস্থাতে আমি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়তে আমি কাম কাজসমূহ কৰাটো বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে উপজিলা হিচাপে ঘোষণা কৰাৰ পিছত প্ৰথম ডিষ্ট্ৰিক্টৰ কামসমূহ বা জিলাৰ যিখিনি কাম কাজ চলে সেই কাম কাজসমূহ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়তে হ'ব লাগে বুলি তেওঁ ঘোষণা কৰিছিলে। কিন্তু তাৰপিছতো আমি একাংশ ব্যক্তিক দেখা পাইছোঁ যে সেই কামটো আমি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত নকৰি বেলেগ ধৰণে এটা পৰিকল্পনা কৰা দেখা গৈছে। গতিকে আমি চিচিবৰ গাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ, চিচিবৰ গাঁও উন্নয়ন খণ্ডত 28 বিঘাকৈ মাটি আছে। গতিকে ৰাজহ চক্ৰ কাৰ্যালয়ত বিভিন্ন ধৰণৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ চৰকাৰী মাটি আছে। গতিকে ইমানখিনি থকাৰ পাছতো চিচিবৰ গাঁৱত কাৰ্যালয়টো স্থাপন নকৰি অন্য ঠাইলৈ নিবলৈ বিচৰাটো আমি কোনোপধ্যেই অসম জাতীয়তাবাদী যুৱ পৰিষদে মানি ল'ব পৰা নাই। গতিকে আমি এই বিষয়ে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ইমেইল যোগে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে আমি ধেমাজি জিলাৰ আয়ুক্তৰ দ্বাৰা এখন স্মাৰকপত্ৰ তেওঁলৈ আমি প্ৰেৰণ কৰিম।